বাহন আপুনি এবাৰ এই ভিডিঅ'টো ভালদৰে চাওক য'ত দেখিবলৈ পাইছে এখন দলঙত এনেদৰে হজ যাত্ৰীৰ বাহন দাও দাওকৈ জ্বলিছে যাৰ ফলত 20 জনকৈ হজ যাত্ৰীৰ এই পবিত্ৰ ৰমজান মাহত মৃত্যু হৈছে পবিত্ৰ ৰমজান মাহত হজ যাত্ৰা কৰিবলৈ যোৱা 20 জন ইছলাম ধৰ্মী লোকৰ মৃত্যু হৈছে 30 জনতকৈ অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে এই বিশেষ দলংখন এবাৰ ভালদৰে চাওক মক্কালৈ গৈছিল এই সকল লোক আৰু এই বিশেষ দলংখনত তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে আৰু তাৰ পিছতে দাও দাওকৈ জ্বলি উঠে এই বাহনখন আৰু এই বাহনখন জ্বলি উঠাৰ ফলত পবিত্ৰ ৰমজান মাহত হজ কৰিবলৈ যোৱা মক্কালৈ যোৱা 20 জনকৈ মুছলমান লোকৰ মৃত্যু হৈছে ধোঁৱাৰে ভৰি পৰিছে আকাশ আপোনাক দেখুৱাইছো কোলা ধোঁৱাৰে এনেদৰে আকাশ ভৰি পৰিছে হজ যাত্ৰালৈ যোৱা 20 জনকৈ মুছলমান লোকৰ মৃত্যু হৈছে 30 জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে মক্কালৈ গৈছিল এই 20 জন লোক আৰু মক্কালৈ যোৱা এই 20 জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে দাও দাওকৈ জ্বলি উঠিছিল তেওঁলোকৰ বাহন আৰু তাৰ পিছৰ পৰিবেশ আৰু পৰিস্থিতি আমি আপোনালোকক ভিজুৱেলত দেখুৱালো আমি সবিশেষ জনাব বিচাৰিছো ভিডিঅ ৱালৰ জৰিয়তে পবিত্ৰ ৰমজান মাহতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে পবিত্ৰ ৰমজান বা প্ৰতিগৰাকী মুছলমান লোকৰ বাবে অত্যাধিক পবিত্ৰ এক মাহ আৰু এই মাহত সংঘটিত হৈছে ভয়ংকৰ ঘটনা মক্কালৈ যোৱা 20 জনকৈ হজ যাত্ৰীৰ কৰুণ মৃত্যু হৈছে আমি এটা ভিডিঅ' আপোনালোকক দেখুৱাইছিলো যেটো ভিডিঅ'ত আপুনি দেখিবলৈ পাইছিলে যে কেনেদৰে এখন বাহন জ্বলি উঠিছে ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃত্যু 20 জনকৈ হজ যাত্ৰীৰ ৰমজান মাহত মক্কালৈ গৈছিল হজ যাত্ৰীসকল আৰু তাৰ পিছতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় 20 জনকৈ হজ যাত্ৰীৰ মৃত্যু হৈছে 30 জনকৈ উমৰা হজ যাত্ৰীৰ আহত হৈছে এই দুৰ্ঘটনাত পুনৰ কৈছো 30 জন লোক আহত হৈছে এই দুৰ্ঘটনাত নিয়ন্ত্ৰণ হেৰুৱাই দলঙত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হৈছে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন দলঙত খুন্দা মাৰে আৰু তাৰ পিছত এই ভয়ংকৰ পৰিবেশ দেখিবলৈ পোৱা যায় দলঙত খুন্দা মৰাৰ ফলতে দাও দাওকৈ জ্বলি উঠে বাহনখন সৌদিৰ দক্ষিণ পশ্চিমৰ আসিৰ প্ৰদেশত সংঘটিত হৈছে এই দুৰ্ঘটনা সৌদিৰ দক্ষিণ পশ্চিমৰ আসিৰ প্ৰদেশত পবিত্ৰ ৰমজান মাহত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই ভিডিঅ'টো এবাৰ আপুনি ভালদৰে চাওক এই ভিডিঅ'টো আপুনি এবাৰ ভালদৰে চালে দেখিবলৈ পাব কেনেদৰে কোলা ধোঁৱাৰে ভৰি পৰিছে সমগ্ৰ অঞ্চলটো মক্কালৈ গৈছিল সৌদি আৰবত এই ঘটনা সংঘটিত হৈছে 50 জন যাত্ৰী আছিল এই বিশেষ বাছখনত আৰু এই বিশেষ বাছখনে এই দলংখনত খুন্দা মাৰে নিয়ন্ত্ৰণ হেৰুৱাই এই দলংখনত খুন্দা মাৰে আৰু দলংখনত খুন্দা মৰাৰ ফলত এই বিশেষ বাহনখন জ্বলি উঠে বাছখনৰ ভিতৰত থকা 20 জন লোকৰ 20 জনকৈ হজ যাত্ৰীৰ এই পবিত্ৰ ৰমজান মাহত মৃত্যু হয় সৌদিত আৰু লগতে 30 জন লোক গুৰুতৰভাৱে আহত হৈছে আৰু আহতসকলক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে এয়া পবিত্ৰ ৰমজান মাহ আৰু এই পবিত্ৰ ৰমজান মাহত প্ৰতিগৰাকী মুছলমানৰ এটা সপোন থাকে মক্কালৈ যোৱা মক্কালৈ গৈ ঈশ্বৰক এবাৰ ওচৰৰ পৰা দৰ্শন কৰা কিন্তু ঈশ্বৰক চাবলৈ যোৱা এই সকল লোকৰ এটা মৃত্যু হৈছে মক্কাত গৈ মৃত্যু হোৱা এই সকল লোকৰ পৰিচয় কিছু সময় পিছতে আমি আপোনালোকক জনাম কিন্তু এবাৰ আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাব বিচাৰিছো